যিকোনো কথা বা কামত যেতিয়া মন দিবা তোমাৰ মনোযোগ শক্তি বৃদ্ধি পাব। আজ আগৰ ধ্যান দোগী কাল ধনৱান বনোগী। আব্ৰাহাম লিংকনৰ এটা খুব ধুনীয়া অভ্যাস আছিল, হেবিট আছিল। যদি সেই হেবিট তোমালোকে ইউজ কৰা, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল, যিকোনো ক্লাছৰ ছাত্ৰ ছাত্ৰীয়ে নহওক কিয়, তোমালোকে যদি তাক ইউজ কৰা পঢ়ি থকা সময়ত, কিতাপ পঢ়া সময়ত, তোমালোকৰ সেই কথাখিনি বা সেই বিষয়বস্তুখিনি মনত ৰাখিবলৈ সুবিধা হ'ব। গতিকে ইয়াক মই আব্ৰাহাম লিংকন টেকনিক বুলি কওঁ। মই আছোঁ গাফাৰ মটিভেশ্যন স্পিকাৰ এণ্ড বিজনেছ কোচ। আমি কাহিনীৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰিম। আব্ৰাহাম লিংকনৰ জীৱনত ঘটি যোৱা ঘটনা হয়। তেওঁ স্কুলত যেতিয়া পঢ়ুৱাইছিল, শিক্ষকতা কৰিছিল, তেতিয়া কিয় ছাত্ৰ ছাত্ৰীসকলক ইমান জোৰ জোৰকৈ শব্দ কৰি পঢ়ুৱাইছিল, য'ত নেকি তেওঁৰ ওচৰ পাজৰে থকা প্ৰত্যেক ঘৰৰ মানুহে শুনি পাইছিল। আৰু মানুহবিলাকে কৈছিল যে এখন চৰাই চিৰিকটিৰ ঘৰ। তেওঁ জোৰ জোৰকৈ পঢ়ুৱাই যায়, ছাত্ৰ ছাত্ৰীসকলে পুনৰাবৃত্তি কৰে আৰু পাছত একেলগে সমস্যাৰ সশব্দ পঢ়িছিল। দ্বিতীয়টা কাহিনী হৈছে কি, আচলতে তেওঁৰ ৰিয়েল ইনচিডেণ্ট হয়, তেওঁৰ জীৱনত ঘটি যোৱা ঘটনা এইবিলাক। তেওঁ যেতিয়া ওকালতি কৰিছিল, তেওঁ ওকালতিও কৰিছিল আৰু পাছত তেওঁ ৰাষ্ট্ৰপতি হয়। তেওঁ এজন গ্ৰেট, এজন বিখ্যাত ৰাষ্ট্ৰপতি। আজি তেওঁৰ দৰে মহান ৰাষ্ট্ৰপতি হয়তো নোলাবই, খুব কম ওলাব। তো তেওঁ যেতিয়া ওকালতি কৰিছিল, কোৰ্টলৈ গৈ পোৱাৰ পাছত কি হয়, খবৰ কাগজখন উলিয়াই লয়। তেওঁ ৰাতিপুৱাই নিউজ পেপাৰ পঢ়ে, সেইখিনি সময়ত চবেই নিউজ পেপাৰ পঢ়ে। ওলাই লোৱাৰ পিছত কি কৰে, তেওঁ আৰামী চকীত আৰামছে বহে, ভৰিৰ ওপৰত ভৰি তুলি। তাৰপিছত ইমান জোৰ জোৰকৈ পঢ়ে, ইমান শব্দ কৰি, ইমান জোৰে জোৰে পঢ়ে, ডাঙৰ ডাঙৰকৈ, মানে গোটেই হলটো ৰজনজনাই উঠে। তাত থকা প্ৰত্যেকজন মানুহে গম পায় আজি দেশত কি ঘটিছে, তাৰমানে আজি কি নিউজ ওলাইছে। বাকীসকলৰ নিউজ পঢ়িবলৈ খবৰ কাগজ পঢ়াত অসুবিধা হৈ যায়, ইমান জোৰ জোৰকৈ পঢ়ে, অতিষ্ঠ হৈ পৰে বাকীসকল। এবাৰ সহযোগী এজন সুধিয়াই পেলালে, আব্ৰাহাম লিংকন তুমি ইমান জোৰ জোৰকৈ কিয় পঢ়া? লিংকনে ক'লে যে চোৱা বন্ধু, জোৰ জোৰকৈ পঢ়িলে আমাৰ দুটা প্ৰফিট হয়, দুটা কথা, আমাৰ দুটা লাভ হয়। এটা হৈছে কি, তুমি যেতিয়া জোৰ জোৰকৈ পঢ়িবা, তেতিয়া একে সময়তে দুটা চেতনাই কাম কৰে, দুটা মনে কাম কৰে, যাৰ দ্বাৰা তুমি কথাখিনি বুজি পোৱাটো সুবিধা হয়। আৰু দুই হৈছে কথাখিনি তুমি মনত থাকি যাব তোমাৰ, তুমি সহজে পাহৰি নোযোৱা। গতিকে আব্ৰাহাম লিংকনৰ মনটো আছিল এটুকুৰা তীক্ষ্ণ লোহ সদৃশ। তেওঁ নিজেই এই কথাটো কৈছে। তেওঁ কৈছে যে তেওঁৰ মনটোক ভোটাও কৰিব নোৱাৰে আৰু তাক ভাঙিও পেলাব নোৱাৰে। যি কথা এবাৰ আব্ৰাহাম লিংকনৰ মনত সোমাই গ'ল, প্ৰৱেশ কৰিলে, তাক কোনো প্ৰকাৰে মচুক পেলোৱাটো সম্ভৱ হৈ নুঠে। আব্ৰাহাম লিংকনে নিজেই এই কথাষাৰ কৈছে। গতিকে মৰেল অফ দ্য ষ্টৰী, আদৰণীয় লক্ষণীয় কথাটো হৈছে, আমি যেতিয়া কিবা এটা বস্তু বা কিবা এটা বিষয়ে যেতিয়া আমি পঢ়োঁ বা কোনোবাই যেতিয়া আমাক কৈ থাকে, তাক আমি ইমেজিন কৰিব লাগে। আমি অকল কল্পনা কৰি চাব লাগে, অবজাৰ্ভ কৰিব লাগে। যদি আমি দেখিছোঁ আশে পাশে, যেতিয়া আমি ক'ৰবাত যাওঁ, আমি পঢ়ি থকা বিষয়টো যদি আমি বাহিৰত দেখি পাওঁ, প্ৰেক্টিকেল তাক অবজাৰ্ভ কৰি চাব লাগে, চুই চাব লাগে, ফিল কৰিব লাগে, অনুভৱ কৰিব লাগে, টাচ কৰিব লাগে, ঘ্ৰাণ ল'ব লাগে, আস্বাদ লৈ চাব লাগে। তেতিয়া কি হয়, সেই কথাখিনি তোমাৰ মনৰ মাজত, মনৰ স্মৃতি কোঠাত সঠিকভাৱে প্ৰৱেশ কৰিব, গৃহীত হ'ব, পাৰ্মানেণ্টলি থাকি যাব আৰু তুমি তাক কেতিয়াও নাপাহৰা। তো আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী আছে, বহুত জোৰ জোৰকৈ পঢ়া আমি শুনো। তো ঘৰখনত থকা প্ৰত্যেকজন মেম্বাৰেই গম পায় যে কিতাপখনত কি লিখা আছে। বহুত ভাল অভ্যাস এইটো। আৰু কিছুমান এনে ছাত্ৰ ছাত্ৰী আছে, অৱশ্যে তেওঁ সংকোচ কৰে, প্ৰত্যেকৰ নিজা নিজা এটা হেবিটছ থাকে। তো চেষ্টা কৰিব লাগে অকণমান জোৰ জোৰকৈ পঢ়িবলৈ। তো কিছুমান ছাত্ৰ ছাত্ৰী থাকে কি ইমানে লাহে লাহে পঢ়ে, তেওঁৰ বাহিৰে বেলেগে শুনিয়ে নাপায়, গমো নাপায়, মানে মনে মনে পঢ়ি থাকে। গতিকে চেষ্টা কৰিবা উচ্চ স্বৰে পঢ়িবৰ কাৰণে, কিয়নো তেতিয়া কথাবিলাক বুজি পোৱাৰ লগতে তোমাৰ মনত ৰখাত সুবিধা হ'ব, পাৰ্মানেণ্টলি তোমাৰ মন মজিয়াত থাকি যাব স্থায়ীভাৱে। আশা কৰিছোঁ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আগলৈ শ্বেয়াৰ কৰি দিবা। পুনৰ লগ পাম নতুন ভিডিঅ'। থেংক ইউ।